যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যয়নৰত এদল ছাত্ৰ-ছাত্ৰীৰ বিশেষ পদক্ষেপ। গ্ৰামাঞ্চলৰ চহা কৃষকসকলৰ সৈতে কৃষি বিষয়ক অধ্যয়ন কৰি অনুষ্ঠিত কৰিছে কৃষি মেলা আৰু প্ৰদৰ্শনী। অসম কৃষি বিশ্ববিদ্যালয়ৰ ৩২জনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটোৱে যোৱা জানুৱাৰী মাহৰ পৰা বোকাখাট সমষ্টিৰ ওপৰ টেমেৰা, নাচনীপাৰ আদি গাঁৱত কৰিছিল ব্যৱহাৰিক অধ্যয়ন। গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ অধীনত বাদুলিপাৰত অনুষ্ঠান কৰিলে কৃষি মেলা আৰু প্ৰদৰ্শনী। ছাত্ৰ-ছাত্ৰীসকলে কৃষি মেলাখনত বিজ্ঞানসন্মতভাৱে কিদৰে খেতিও কৰিব পাৰি, পশুপালন কৰিব পাৰি আদি বিষয়সমূহ প্ৰদৰ্শনীৰ জৰিয়তে বুজাইছে কৃষকক। ৪খন গাঁৱৰ গাঁওবুঢ়া আৰু আদৰ্শ কৃষকক সম্বৰ্ধনা জনালে ছাত্ৰ-ছাত্ৰী দলটিয়ে। তাৰোপৰি উন্মোচন কৰিছে আলোচনী লগতে পত্ৰিকাও। ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে চহা কৃষকসকলৰ লগত গাঁৱে গাঁৱে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিবলৈ পাই আনন্দিত হৈ পৰিছে সকলো। ছাত্ৰ-ছাত্ৰীসকলৰ এই পদক্ষেপৰ জৰিয়তে যথেষ্ট উপকৃত হৈছে কৃষকসকল। শ শ কৃষকে ভিৰ কৰিছে কৃষি মেলা আৰু প্ৰদৰ্শনীখনত। আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ৰ গোলাঘাট দলটি যোৱা জানুৱাৰী মাহৰ পৰা এইখন জিলাৰে ৪খন গাঁৱৰ সৈতে বিভিন্ন কৃষি কৰ্মৰ লগত জড়িত হৈ আছোঁ আৰু এই যথেষ্টখিনি অভিজ্ঞতা হৈছে এইকেইটা দিনত, যথেষ্টখিনি শিকিবলৈ পালোঁ। আৰু যিহেতু আমাৰ এই আঁচনিখন সমাপ্তি ঘটিবৰ খুবেই কাষত, গতিকে আজি আমাৰ এই গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ আন এটা মূল অনুষ্ঠান, যোনটো শেষৰটো মূল অনুষ্ঠান হয় কৃষি মেলা আৰু প্ৰদৰ্শনী, তাকে আজি আমি কৃষকসকলে আগবঢ়াইছোঁ। আশা কৰোঁ এই মেলাখনৰ পৰা কৃষকসকল খুবেই লাভান্বিত হ'ব, লগতে আন যিসকল ৰাইজ আহিছে তেওঁলোকৰো উপকাৰ হ'ব। হয়, আমি গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ গোলাঘাট দলে আজি ইয়াত আজি বাদুলিপাৰ অঞ্চলত ৪খন গাঁও, মুখ্যতঃ ৪খন গাঁও কেন্দ্ৰ কৰি আমি যি ৪ মাহ ধৰি কাম কৰি আছোঁ, তাক কেন্দ্ৰ কৰি আমি এখন কৃষি মেলা আৰু প্ৰদৰ্শনী আমি আয়োজন কৰিছোঁ। ইয়াত আমি আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ ষ্টল ইয়াত দিয়া হৈছে। আমাৰ নিজৰো বহুকেইখন ষ্টল আছে আৰু বাহিৰৰ পৰা আপোনাৰ ধৰি লওক পুৰবী ডেইৰী, বিভিন্ন ধৰণৰ SSG আদিকে কেন্দ্ৰ কৰি বহুতো ষ্টল ইয়াত মতা হৈছে আৰু আমাৰ এটা লাইভ মডেল ইয়াত দাঙি ধৰা হৈছে। যিসকলে কৃষি স্নাতক অধ্যয়ন কৰে তেওঁলোকৰ শেষৰটো ষান্মাসিকত ৰুৰেল এগ্ৰিকালচাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ প্ৰগ্ৰাম কৰিব লাগে এটা ছেমিষ্টাৰৰ কাৰণে, ছমাহৰ কাৰণে। আজি তেওঁলোকে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াত ৩২জন ছাত্ৰ-ছাত্ৰী আছে। এই ৩২জন ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ নাচনীপাৰ, আপাৰ টেমেৰা আদি অঞ্চলত এই অভিজ্ঞতা কাৰ্যসূচীখিনি কৰিলে বিগত ছমাহ ধৰি পেলাই, আৰু আজি তেওঁলোকৰ এইটো শেষ কাৰ্যসূচী। এক ৰাৱেব বুলি কয় চৰ্টত, এই ৰাৱেব কাৰ্যসূচীৰ অধীনত আজি তেওঁলোকে ইয়াত তেওঁলোকে বিগত সময়খিনিত যিখিনি শিকিলে, যিখিনি কাম কৰিলে প্ৰদৰ্শনী হিচাপত আজি ইয়াতে কৰিছে। আৰু ইয়াত তেওঁলোকে বিভিন্ন এণ্টাৰপ্ৰেনৰকো মাতিলে, যিসকলৰ লগত তেওঁলোকে এক্সপিৰিয়েঞ্চটো তেওঁলোকে শ্বেয়াৰ কৰিছিলে। গতিকে তেওঁলোকৰ স্নাতক ডিগ্ৰীৰ অধীনস্থ এইটো এটা কাৰ্যসূচী। আৰু আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ অসম কৃষি বিশ্ববিদ্যালয়ে দায়িত্ব দিছিলে এই ৩২গৰাকী ছাত্ৰ-ছাত্ৰীৰ এই কাৰ্যসূচীটো চোৱা মেলাৰ কাৰণে। আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ অধীনৰ পল্লৱী শইকীয়া, তেখেতক মই আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা দায়িত্ব দিছিলোঁ। গতিকে এই কেইমাহ তেওঁলোকে এই কাৰ্যসূচীৰ অধীনত অধ্যয়ন কৰিলে আৰু আজি শেষ পৰ্যায়ত আহি উপস্থিত। একচুৱেলি এই কাৰ্যসূচীটো 2-ৱে প্ৰচেছ, মানে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যিখিনি থিয়ৰিটিকেল বস্তু শিকিলে তেওঁলোকে শ্বেয়াৰ কৰিব, আৰু তেওঁলোকে কিন্তু যিটো ব্যৱহাৰিক জ্ঞান সেইটো তেওঁলোকে কৃষকৰ পৰা শিকিব, প্ৰেক্টিকেলটো তেওঁলোকে কৃষকৰ পৰা শিকিব। মানে এইটো কৃষকসকলো উপকৃত হ'ব আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট জ্ঞান আহৰণ কৰিছে। খুমটাইৰ পৰা ভাস্কৰ ৰাজগুৰুৰ প্ৰতিবেদন, প্ৰাইম আপডেট আছাম 24x7।